চানি খানাটোৰ বিষয়ে কৈ দে। ছাৰেতো ঠিকে কৈছি, কি কি মাংস নেও আৰু ক'ত কি নেও চব আলোচনাটো কৰোঁ। গাহৰি নাখাৰ কাৰণে ব্ৰইলাৰ নিব লাগিব, ব্ৰইলাৰ নাখাৰ কাৰণে আকৌ মাছ নিব লাগিব, মাছ নাখাৰ কাৰণে ডিম আনিব লাগিব। মইতো গাহৰি খাই বহুত ভাল পাওঁ আৰু গাহৰি ভাজাৰ লগত যদি চেৰেপ টোপোলা হয় বহুত ভাল লাগে তেতিয়া খাই। আৰু যদি মই গাহৰি তেলটো পাওঁ তেতিয়াহ'লেতো তামাম খাওঁ। এই মাত্ৰ যি ভেলুৱা পুলিচে কৈছি চেৰেপ নিম বুলি, চেৰেপ অকল সিহে খায়, মইতো চেৰেপ নাখাওঁ, হয়নে নহয়? এটা কাম কৰিলে বেয়া নহয়, আমাৰ পিকনিকটোত মদ খাৱাৰ কাৰণে মদ আৰু লাল খাৱাৰ কাৰণে লাল নিব লাগিব, হয়নে নহয়? ঐ তহঁতে কি আলোচনা কৰি আছা? ক'ত পাবি ইমান পইচা? সেইটো আমাৰ কথা নহয়। আমাৰ খানাটোত গাহৰি, খাহী, ডিমা ভাজা, চেৰেপৰ টোপোলা সেইবিলাক চব থাকব। কিন্তু এটা কাম কৰিব লাগিব, অহা মাহত তহঁতে যিকেইটা দৰমহা পাবি তাৰপে মই গোটেইকেইটা পইচা কাটবা লাগিব, তেতিয়াহে চব আইটেম হ'ব। আৰু য'ত যি আছে চব এড কৰি দিবি আইটেম। আৰুতো তহঁতে গাজৰ মূলা চাটনি এইবিলাক ভাবাই নাই দেখোন। গাজৰ মূলা বুট বিট চব থাকব আৰু দৈ গাখীৰৰ লগত মিষ্টিও থাকব। আৰু যদি টাইম পাওঁ তেতিয়াহ'লে টেঙা আঞ্জা এখনো থাকব, তেতিয়াহ'লে খানাটো খাই ভাল লাগব। আৰু এটা যি তহঁতে কথা কৈ আছা এই মদ চদ নিয়াৰ কথা, মদ খোৱাটো বেয়া কথা। আজিকালি চলিগিলাক মদ খাই খাই বেয়া হৈ গৈছে। কালি এটা নিউজ চাইছিলি নে? চাৱা নাই যদি চাই ল। গুড। এই য়ং বয় কিমান আছে চাই লৈছোঁ। লাইচেন্স নাই তোমাৰ? আছে, বাছ ভেৰি গুড বয়। হেলমেট নাই তোমাৰ? হেলমেট ঘৰত আছে। আৰু তুমি মদ খাই আহিছা, বয়স কিমান? 19 বছৰত তুমি 180 বৰ্তমান এটা হাফ খাই আহিছা। আহা আহা আহা। ইটাতো নিজে দেখা পালি, বেটাৰ বয়স বোলে 19 বছৰ আৰু সি খাই আছি হাফৰ বটল। আৰু যদি আমি পুলিচে নিজেই খাওঁ তেতিয়াহ'লে কথাটো ভাল হ'বনে এনেই? সেইকাৰণে আমাৰ খানাত অকল কি থাকব জানা? অকল মাত্ৰ খাহী মাংস আৰু ভাতহে থাকব। আৰু যদি তই তাতে নাজা নাখা তই তেতিয়াহ'লে বেলেগৰ লগত যাবি। মদ বোলা বস্তুটো বেয়া বস্তু, গম পাইছা? মদে আমাৰ কলিজা খায়। মানুহে মদ নাখায়, মদেহে মানুহক খায়। কিন্তু আমি সেইটো কথা কোনেও উপলব্ধিয়েই নকৰো। অকল মদ বুলিয়েই নহয়, আৰু লগতে চাধা, বিড়ি, চিগাৰেট, বিমল, ৰজনীগন্ধা, শিখৰ সেইবিলাক চব বেয়া বস্তু। সেইবিলাক আমি বেয়া বুলি জানিও চবে খাওঁ। মই আজি তহঁতক আৰু এটা কথা কওঁ, আজিৰ পে যদি তহঁতে কোনবাই আউটপোষ্টত আহোঁতে মদ খাই আহা নাইবা শিখৰ চুবাই আহা, লগে লগে 1000 টকা ফাইন। আৰু মই মদ নাখাবি লাল নাখাবি বুলিও কোৱা নাই, কাৰণ আমাৰ শৰীৰত কম মাত্ৰাত এলকহল লাগেই। সেই বুলি ইমান বেছিকে নহয়। কিছুমানেতো খালি কবাই নৰে, খালতহে পৰি থাকে নে ডুঙতহে পৰি থাকে একো গমকে নাপয়। সেইকাৰণে আমি আজিৰ পে পুৰা শাসন কৰিম আৰু আমি নিজেও এলকহল গ্ৰহণ নকৰো বুলি এতে কবা লাগব। আৰু যদি তাৰ পিছতো কোনোবাই খায় তাক আৰু এৰি দিয়া নহ'ব। আৰু আমাৰ ছাৰেও খায় কেতিয়াবা কেতিয়াবি, নিজে জ্ঞান দিব তাৰপিছত আকৌ খাব। সেইদিনা মই ছাৰৰ ঘৰত গৈছিলো আৰু তাতে ছাৰে ফুলাৰীৰ লগত খাই আছিল। এইবিলাক যদি আমিয়ে খাওঁ তেতিয়াহ'লে আমি শাসন কাক কৰিম? আৰু কৈ জানো কিবা লাভ আছে? এইবিলাক বেয়া বস্তু খাব নালাগে বুলি নিজে গম পাব লাগে। চানি দেউল, আজিৰ পৰা আৰু ময়ো নাখাওঁ এইবিলাক বস্তু। কৌ তই আৰু পিকনিকত যে মদ খাবি নে? কৌ মদ খাবি নেকি? আৰু মাৰ তাক, আৰু মাৰ। সি মোৰ স্কুটিৰ পিছফালে আহি খুন্দা লগাই দিছি, মই যাই পেলাই গড় খাদ্য বস্তু।